Hey guys, welcome back to my new vlog. আৰু আজি আছে নেক্সট ডে আৰু এতিয়া যাব লৈছিলো মন্দিৰ আৰু ভিডিওটো দিনত বনাব লাগিছিলে মই দিনত বনাব নোৱাৰিলো আৰু দিনত বনাব নোৱাৰিলো মানে দিনত টাইম পোৱা নাই অকমানো আৰু আমাৰ ঘৰতো মানে পূজা কৰি আছিলে সেয়েহে মানে দোকানত থাকিব লাগে আৰু মানে মই তাত যাব পৰা নাই আৰু ভিডিও বনাব পৰা নাই আৰু এতিয়া ওলাই ললো পুৰা পাঞ্জাবী পিন্ধি পুৰা ওকে এতিয়া তাত যাব লাগে আৰু তাত পুৰা এক নাম পুৰা নন ষ্টপ চলি আছে ৰাতিপুৱা 5টাৰ পৰা আৰু এতিয়া আপোনালোকক দেখাম আৰু পাৰ্টি বহুত দূৰৰ পৰা আহিছে কলকাতা ধেমাজি আৰু চিলাপথাৰ আৰু ক'ৰ পৰা আহিছে তাত ডিটেইলছ পাম আৰু এতিয়া তাত আমি গৈ আছোঁ আৰু বিশেষকৈ যিমানটো পাৰোঁ সিমানটো দেখাম আৰু মানে মই তাত আৰু তাত মানে কাম কৰিব লাগিব আৰু মহাপ্ৰভু প্ৰসাদ ভিতৰত তাত মানে প্ৰসাদ বিতৰণ কৰিব লাগিব সেয়েহে আৰু তাত তাৰ মাজতো আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু এতিয়া দেৰি নকৰাকৈ যাব লাগে তো এতিয়া বলক আৰু এটা কথা আমাৰ ঘৰত প্ৰসাদটো দি আছে আৰু আমাৰ ঘৰত কেইটামান ল'ৰা আহিছে তাহাঁতে প্ৰসাদ কেইটামান আপোনালোকক দেখাইছোঁ তো এতিয়া বলক দেখাইছোঁ ফাইনেলি গাইছ মন্দিৰ আহি পালোঁ আৰু গাইছ আহিয়ে চালোঁ গাইছ ইমান ভিৰ আৰু আজি যিহেতু আজি প্ৰথম নাম কীৰ্তন আজি প্ৰথম নাম ধৰিছে আমাৰ ইয়াত এক নাম আৰু এইবাৰ আমাৰ ইয়াত ডেক'ৰেশ্যনো কৰিছে এয়া চক আই লাভ চকলাদিন ডেক'ৰেশ্যন প্ৰথম লাইভত আমাৰ ইয়াত এইবাৰ ডেক'ৰেশ্যন কৰিলে আৰু এতিয়া গাইছ এতিয়া বেছি কথা নকয় আমি এতিয়া ভিতৰৰ পৰা সোমাই যাওঁ নেকি আৰু আপোনালোকক ভিতৰৰ দৃশ্য কেইটামান ভালকৈ দেখাওঁ কথা গাইছ আৰু আজি যিহেতু আজি মোক আজি কেমেৰাত আজি কমেই দেখা পাব যে আজি আপোনালোকক অকল নাম কীৰ্তন দেখাম এক নাম আৰে গাইছ মানুহ চক আজি ইমানে মানুহ হ'ল আৰু যোৱা বছৰ বৰষুণৰ কাৰণে মানুহে হোৱা নাই আজি প্ৰথম দিনাই ইমান মানুহ আৰু কালি দিনটো আছে কালিতো আৰু ইয়াতকৈ ডাবল হ'ব মানুহ আৰু এতিয়া আৰু এইফালে চক গোটেই আমাৰ ইয়াত ৰাইজসকল আছে আৰু চবেই ইয়াত আৰু মহিলাসকলক বহি পিনে কীৰ্তন চাই আছে আৰু ইয়াত পাৰ্টিও দিছে ধেমাজি পাৰ্টি আৰু ইয়াৰ পিছত হ'ব ওদালগুৰি পাৰ্টিটো দিব আৰু এতিয়া ধেমাজি পাৰ্টি ইয়াত যেতিয়া পাৰ্টিকেইটা নাম কীৰ্তন গাবলৈ হয় তেতিয়া 2 ঘণ্টা একেৰাহে গায়ে থাকে তাৰপিছতে বেলেগ 2 ঘণ্টা সময় যেতিয়া টাইম হৈ যাব তেতিয়া আৰু এটা নতুন পাৰ্টি আহিব তাৰপিছত আকৌ সেইটো পুৰণা পাৰ্টিটো নামিব আৰু নতুন এটা পাৰ্টি আকৌ জইনিং আকৌ সেইটো পাৰ্টি 2 ঘণ্টা সময় পাব আকৌ বেলেগ এটা পাৰ্টি আহিব আৰু এতিয়াতো কোনটো পাৰ্টি গাইছ আপোনালোকক ক'লোৱে ধেমাজি পাৰ্টি ইয়াৰ পিছত ওদালগুৰি পাৰ্টি আহিব আৰু আপোনালোকে ভিডিঅ'টো খালি চাই থাকক
আৰু গাইছ এতিয়া ধেমাজি পাৰ্টি সময় হৈ গ'ল, 2 ঘণ্টা হৈ গ'ল আৰু এতিয়া উঠিব ওৰাঙৰ পাৰ্টি। আৰু এতিয়া ওৰাঙৰ পাৰ্টি আপোনালোকে নাম কীৰ্তন চাব, তো আপোনালোকে চাই থাকক। আৰু এতিয়া মই বহি মই চাই থাকোঁ। আৰু লগতে কীৰ্তনৰ মাজত প্ৰসাদো দিয়া হৈছে, এয়া চবকে প্ৰসাদ দিয়া হ'ব।
আৰু এই ৰুমটো দিয়া হৈছে গাইছ, ইয়াত মানে যোন লোকে কীৰ্তন পাৰ্টি আহিছে সেই লোকৰ কাৰণে ইয়াত চাহ বিতৰণৰ সুবিধা কৰি দিছে ইয়াতে। আৰু ইয়াতে গাইছ আমাৰ মহাপ্ৰভু প্ৰসাদ ইয়াত বিতৰণ হৈ আছে, আৰু ময়ো অকণমান খাই লওঁ। আৰু সন্ধিয়াৰ পৰা একো খোৱাই নাই, তো এতিয়া খাম আৰু এতিয়া ঘৰত যাম। আৰু বৰষুণো জোৰকৈ পূৰা বাহিৰত পূৰা বৰষুণ আহিছে। আৰু গাইছ আজি ভিডিঅ'টো ইমানে সামৰিছোঁ, আৰু ভিডিঅ'টো কেনেকুৱা লাগে, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন